এলিনা, ৰাধিকা, তহঁতে কথা এটা গম পাও নে? কাইলৈ আমাৰ কলেজত সুন্দৰী প্ৰতিযোগিতা আছে। তহঁতে জইন কৰিবি নাই? মইতো জইন কৰিম বুলি ভাবিছো। তহঁতে যদি জইন কৰ তেতিয়াহ'লে নামটো সোনকালে লিখাই থৈ আহিবি। সঁচাই কৈছ নে দেৱিকা? আমাৰ কলেজত সুন্দৰী প্ৰতিযোগিতা? ওহো, ভাল লাগিব। ঐ এলিনা, ব'ল আমি এতিয়াই গৈ নামটো লিখাই থৈ আহোগৈ, তেতিয়াহে ভাল হ'ব। দেৱিকা, তই নাম লিখালি নেকি? আৰু কোনে কোনে জইন কৰিছে? ৰাধিকা, মোৰ নামটো মই অথনিয়ে লিখাই থৈ আহিলো। তহঁতক আৰু এটা কথা ক'বলৈ আছে, শুন আকৌ। কাইলৈ সুন্দৰী প্ৰতিযোগিতা আমাৰ গোলাপীয়ে দিবলৈ লৈছে নহয়। মোৰ যে হাঁহিয়ে উঠিছে। হা, সুন্দৰী প্ৰতিযোগিতা গোলাপীয়ে দিবলৈ লৈছে? এইবোৰ তই কি কথা কৈছ? কলি বান্দৰীয়ে সুন্দৰী প্ৰতিযোগিতা দিবলৈ লৈছে শুনি আচৰিত লাগিছে মোৰ। হ'ব দে, তাইক কাইলৈ মই ইনষ্টাল কৰিম, তহঁতে চাই থাকিবি। তাই কান্দি কান্দি ঘৰলৈ ঘূৰি যাব লাগিব। তহঁতি ইয়াত কি কৰি আছ? ক্লাছ কৰিবলৈ নাযাওঁ নেকি? ব'ল আকৌ একেলগে যাওঁ। আমি যে কেণ্টিনত খাই আহিলো, ইমান ভোক লাগি আছিলে। ৰ গোলাপী, অলপ পিছত যাম আকৌ, টাইম হোৱা নাই নহয়। লাহেকৈ গ'লেও হ'ব। শুন না, তোৰ কথা এটা সুধিবলৈ আছে। তই বোলে কাইলৈ সুন্দৰী প্ৰতিযোগিতা দিব লৈছ, কথাটো সঁচা নেকি? মোৰ যে হাঁহিয়ে উঠিছে। নিদিয়া হ'লেও হয়, তইতো দেখিবলৈ ধুনীয়াও নহয় ন যে তই সুন্দৰী প্ৰতিযোগিতা দিবি। আমি দিলে দেখিবলৈ ভাল লাগে। আমি তোৰ নিচিনা কলা বান্দৰী নহয় যে। এলিনা, তই তেনেকৈ কিয় কৈছ? সুন্দৰী প্ৰতিযোগিতা কি অকল ধুনীয়া ছোৱালীবোৰে দিব পাৰে নেকি? চা, মই জানো তোৰ নিচিনা দেখিবলৈ মই ধুনীয়া নহয়, কিন্তু মোৰো দিবলৈ মন যায়, সেইকাৰণেহে মই দিম বুলি ভাবিছো। তই যে মই এলিনা তেনেকৈ কৈছ, তইতো গোলাপী কিয় তেনেকৈ কৈছ? দেখা নাই তোৰ কথা হৈ গোলাপীৰ মনটোৱে বেয়া হৈ গ'ল। গোলাপী, তই বেয়া নাপাবি দেই এলিনা, তাই তেনেকুৱাই যি টি কথা কৈ থাকে। তই কাইলৈ সুন্দৰী প্ৰতিযোগিতা দিম বুলি ভাবিছ নহয়, দিবি। আমি ভালেই পাওঁ, আৰু মই জানো কাইলৈ উইনাৰ তয়ে হবি। হ'ব, তহঁতে আৰু মই একো ক'ব নালাগে। মই তহঁতৰ কথা চব জানো। তহঁতে অকল মানুহক ইনচাল্ট কৰিব জানো। নামাতিবি মোক, তহঁতৰ লগত কথা পাতোঁতে বেকাৰ। আমি তহঁতক নিজৰ ফ্ৰেণ্ড বুলিয়ে ভাবোঁ, কিন্তু তহঁতে আমাক সদায় ইনচাল্ট কৰ, সদায় আমাৰ ওপৰত হাঁহ। সেইকাৰণে মোৰ তহঁতক ভাল নালাগে। সেই ছোৱালীবোৰ, তোমালোকে হুলস্থুল নকৰিবাচোন। মোৰ কথাটো শুনি লোৱা। তোমালোকৰ মেমৰ বহুত গা বেয়া হৈ আছে, আৰু সেইকাৰণে আজি তোমালোকৰ মেমৰ ঠাইত মই আহিছোঁ। তোমালোকৰ এতিয়া ফটোশ্বুট হ'ব দেই। ফাৰ্ষ্ট ডে ছিংগল ফটোশ্বুট হ'ব, তাৰপিছত গ্ৰুপত হ'ব। আৰু তোমালোকৰ ফটোগ্ৰাফছখন চাই তোমালোকক উইনাৰ আৰু ৰানাৰ্ছ আপ কৰা হ'ব দেই। গতিকে মই বিচাৰোঁ তোমালোক সকলোৱে ভালকৈ প'জবোৰ দিয়া, ভালকৈ ফটোশ্বুটটো কৰাই লোৱা। অ'কে, তেতিয়াহ'লে আমি দেৰি কৰি নাথাকোঁ, এতিয়া ষ্টাৰ্ট কৰি দিওঁ। ফাৰ্ষ্টে কোনে শ্বুট কৰাবা? তোমালোকৰ ইচ্ছা সেইটো, মই একো নকওঁ, কিন্তু ফটোশ্বুট ভাল হ'ব লাগিব। অ'কে? ৱাও ৰাধিকা, নাইচ শ্বট। তুমি সঁচাই বহুত ভাল কৰিছা। আগুৱাই যোৱা তুমি। এলিনা, আমাৰ কলি বাইদেউক চাচোন, দাঁতকেইটা কেনেকৈ উলিয়াই লৈছে। তাতে ৰঙা গাউনটো পিন্ধিছে, লাগিছে আৰু দেখিবলৈ। দে ৰাধিকা, তাই যি কৰি কৰিবলৈ দে, সেইবোৰ আমাৰ মতলব নাই, কিন্তু আমি পাৰফেক্ট শ্বট দিব লাগিব। আৰু তই কি ভাবিছ, আমাৰ গোলাপী আজি উইনাৰ হ'ব? উইনাৰ হোৱাৰ যোগ্যই নহয় তাই। যদি সুন্দৰী প্ৰতিযোগিতা নহয় বান্দৰী প্ৰতিযোগিতা হ'ল হয়, তেতিয়াতো আমাৰ গোলাপীয়ে উইনাৰ হ'লহেঁতেন। ৱাও গোলাপী, নাইচ শ্বট। তোমাৰ গাউনটো কিন্তু ধুনীয়া লাগিছে দেই তোমাৰ গাত। আৰু তোমাৰ ফটোজবোৰো ভাল আহিছে যেন পাইছোঁ। আমাৰ এই ডিম্পল দা পাগল হ'ল নেকি? এই গোলাপীত যে নাইচ শ্বট কৈ আছে, কেৱল কি ধুনীয়া প'জ দিছে, একদম বান্দৰ নিচিনাই লাগিছে আৰু দেখিবলৈ। মোৰ যে হাঁহি উঠিছে তাইক দেখি। ৱাও এলিনা, তই কিন্তু মজা প'জ দিছ দেই। মোক আজি তয়ে হৰুৱাবি যেন লাগিছে। ৱাও এলিনা, মই এইবোৰ কি দেখিছোঁ? তুমি বহুত ধুনীয়া প'জ দিছা, বহুত ভাল কৰিছা তুমি, সঁচাই। এলিনাই বহুত ধুনীয়া প'জ দিছে। ময়ো তাই নিচিনাকৈ প'জবোৰ দিব লাগিব, তেতিয়াহে ভাল হ'ব মোৰ কাৰণে। দেৱিকা, তোমাৰ কষ্টিউমটো ইমান ধুনীয়া দেখিবলৈ, কিন্তু তুমি প'জবোৰহে ভালকৈ দিব পৰা নাই। অলপ ধুনীয়াকৈ প'জবোৰ দিয়াচোন, তেতিয়াহে তোমাৰ ফটোগ্ৰাফখন ভাল লাগিব দেখিবলৈ। তই আৰু মই ধুনীয়াকৈ প'জ দিব পাৰিলোঁ, আমাৰ দেৱিকাই ভালকৈ প'জ দিবই পৰা নাই। মই কিন্তু ভালেই পাইছোঁ। উইনাৰ তোৰ আৰু মোৰ ভিতৰতে যদি কোনোবা এজনী হয়, ভালেই লাগিব। ছোৱালীসকল, তোমালোকৰ ছিংগল ফটোশ্বুট শেষ হৈছে, আৰু এতিয়া তোমালোকে গ্ৰুপত কেইখনমান ফটো ক্লিক কৰাই লোৱা।
তাৰপিছত তোমালোকৰ ফটোশ্বুট শেষ হ'ব আৰু তোমালোকে ষ্টেজলৈ যাব পাৰিবা হেই ছোৱালীসকল তোমালোকৰ ফটোশ্বুট এতিয়া শেষ হৈছে আৰু মই তোমালোকক এটা কথা অথনিয়ে কৈছিলোঁ যে আজি তোমালোকৰ যিটো কম্পিটিশ্যন হৈছে তাত তোমালোকৰ ফটোগ্ৰাফছবোৰ চাইহে তোমালোকৰ মাজৰ পৰা উইনাৰ আৰু ৰানাৰ্ছ আপ বাছি উলিওৱা হ'ব তেতিয়াহ'লে আমাৰ বিচাৰকসকলে এতিয়া তোমালোকৰ ফটোগ্ৰাফছবোৰ চাই লওক ভালকৈ তাৰপিছতেই আমি আজিৰ কম্পিটিশ্যনৰ উইনাৰ আৰু ৰানাৰ্ছ আপ ঘোষণা কৰিম হেল্ল' এভৰিৱান আমাৰ ফটো সুন্দৰীৰ প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডটো শেষ হৈছে আৰু এতিয়া দ্বিতীয় ৰাউণ্ডত আমি ফলাফলসমূহ ঘোষণা কৰিম আমি দেৰি নকৰোঁ এতিয়াই ঘোষণা কৰি দিওঁ আপোনালোকে এক্সাইটেড হয়নে মই কিন্তু বহুত বেছি এক্সাইটেড আমাৰ ছোৱালীসকলক লৈ আজি কোন যে উইনাৰ হ'ব সেইটোকে ভাবি আছো অথনিৰ পৰা ৰাধিকা তই কি ভাব উইনাৰ আজি কোন হ'ব যেন লাগিছে তোৰ কোন উইনাৰ হয় মই সেইবোৰ একো ভবাই নাই কিন্তু মই বা এলিনা আমাৰ দুজনীৰ ভিতৰতে কোনোবা এজনী উইনাৰ হ'ব লাগে এতিয়া কি হয় চাওঁ ৰ ফটো সুন্দৰীৰ প্ৰতিযোগিতাৰ ছেকেণ্ড ৰানাৰ্ছ আপ হৈছে আমাৰ কলেজৰ মৰম লগা ছোৱালীজনী ময়ো যে কি কৈছোঁ যদি মই নামটোৱে নকওঁ তেতিয়াহ'লে আপোনালোকেনো কেনেকৈ গম পাব ছেকেণ্ড ৰানাৰ্ছ আপ কোন হৈছে ৰ'ব মই নামটো কৈ দিওঁ ছেকেণ্ড ৰানাৰ্ছ আপ হৈছে আমাৰ পঞ্চমী পঞ্চমী ছেকেণ্ড ৰানাৰ্ছ আপ পঞ্চমী তুমি আগলৈ আহিবা অলপ ফাৰ্ষ্ট ৰানাৰ্ছ আপ হৈছে আমাৰ অতি মৰম লগা ছোৱালীজনী গোলাপী কংগ্ৰেচুলেশ্যন মোৰ গোলাপী তুমি হৈছা ফাৰ্ষ্ট ৰানাৰ্ছ আপ তাৰ মানে গোলাপী উইনাৰ নহয় মজা মই এনেই ভয় খাই আছিলো এতিয়াহে মনটো ভাল লাগিছে তাৰ মানে মোৰ আজি উইনাৰ হোৱাৰ চান্স আছে ৱাও গড উইনাৰ কোন হ'ব বাৰু মোৰ নামটো যদি কৈ দিয়ে কিমান যে ভাল লাগিব মনটো প্লিজ প্লিজ আজি উইনাৰ ফটো সুন্দৰীৰ প্ৰতিযোগিতাৰ উইনাৰ হৈছে আপোনালোকে গেছ কৰিব পাৰিছেনে কোন হয় কেনেকৈনো পাৰিব মই নামটো ক'লেহে জানিব আপোনালোকে ঠিক আছে মই তেতিয়াহ'লে আমাৰ উইনাৰগৰাকীৰ নামটো ঘোষণা কৰি দিছোঁ আমাৰ সুন্দৰী প্ৰতিযোগিতাৰ উইনাৰ হৈছে মই জানিছিলোঁৱেই আমাৰ এলিনা এলিনা আমাৰ উইনাৰ খং উঠিছে মই ভাবিছিলোঁ আজি উইনাৰ মই হ'ম কিন্তু এই এলিনাজনীহে হ'লগৈ বৰ বেয়া লাগিছে দেই মনটো কি কৰোঁ এতিয়া এলিনাই মোক বহুত ইনচাল্ট কৰিব ফাইনেলি আজি মই উইনাৰ হ'লোঁ যিটো সপোন মই সদায় দেখি আছিলোঁ আজি সেইটো পূৰণ হ'ল ইয়াতকৈ আৰু সুখৰ কথা কি হ'ব পাৰে মোৰ কাৰণে ইমান ডাঙৰ ক্ৰাউনটো পিন্ধিবলৈ পাইছোঁ মই ৱাও বিশ্বাসেই হোৱা নাই ফটো সুন্দৰী প্ৰতিযোগিতাৰ উইনাৰ মই আজিতো ঘৰত গৈ মই পাৰ্টি কৰিম মা পাপাৰ লগত মজা লাগিব এদিনাহে উইনাৰ হ'লগৈ বহুত খং উঠিছে মোৰ একচুৱেলি ভুল মোৰেই ইহঁতৰ কথাটো ক'ব নালাগিছিল কৈয়ে ভুল কৰিলোঁ মইতো প'জবোৰ ঠিকেই দিছিলোঁ তেতিয়াহ'লে উইনাৰ কিয় নহ'লোঁ ঠিক আছে উইনাৰ নহ'লোঁ মই মানিছোঁ ৰানাৰ্ছ আপটো হ'ব লাগিছিল এই কলিজনীয়ে বাৰু কেনেকৈ ৰানাৰ্ছ আপ হ'ল জাজবোৰে নহয় জাজ কৰিব নাজানে কিনো চাই ৰানাৰ্ছ আপ পাতিলে জানো এই কলিজনী